মই এফালেকে চাম নাচাবি মই চামে মই চামে পুষ্পাস উল্টা হৈছে পুষ্পা হে বন্ধু বান্ধৱীসকল, ৰেংগনি টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মোহন চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ বিষয়ে আপোনালোকক বহুতো নজনা কথা জনাবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ মোহন চৰিত্ৰত অভিনয় কৰা মোহনৰ প্ৰকৃত নাম দীপজ্যোতি কেওট। তেওঁৰ জন্ম হৈছিল 1978 চনৰ 28 ডিচেম্বৰ তাৰিখে নগাঁও জিলাত। বৰ্তমান গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰা দেখা যায়। তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে। মোহনৰ দেউতাকৰ নাম খান্দেশ্বৰ কেওট আৰু মাতৃৰ নাম অনিমা কেওট। অভিনেতাজনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে শিক্ষা জীৱন আৰম্ভ কৰিছিল নগাঁও জিলাৰ পৰাই। স্কুলীয়া শিক্ষা নগাঁও গভৰ্ণমেণ্ট বইজ হাইস্কুলৰ পৰা আৰু কলেজীয়া শিক্ষা শেষ কৰিছিল নগাঁও কলেজৰ পৰাই। অভিনেতাজনৰ হাইট আৰু ৱেটৰ বিষয়ে ক'বলৈ গ'লে হাইট 5 ইঞ্চ আৰু ৱেট 55 কেজি এপ্ৰক্স। সৰুৰ পৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী থকা মোহনে বৰ্তমানলৈ বহুতো অসমীয়া গানৰ ভিডিঅ', চিনেমা আৰু বহুতো ধাৰাবাহিকত অভিনয় কৰা দেখা যায়। অভিনেতাজনে অভিনয়ৰ লগতে তেখেতে বহুতো অনুষ্ঠানত কমেডি শ্ব' কৰা দেখা যায়। অভিনেতাজনৰ সুন্দৰ মনোমোহা কৌতুক অভিনয়ে বহুতো অসমবাসী দৰ্শকৰ মন জয় কৰি তুলিছে আৰু বেহাৰবাৰী আউটপোষ্টত মোহন চৰিত্ৰই দৰ্শকৰ মুখত হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে। অভিনেতাজনে অভিনয় কৰাৰ উপৰিও নিজাকৈ ব্যৱসায় চলাই নিবলৈ সক্ষম হৈছে। মোহনে ৰেংগনি ষ্টুডিঅ'ৰ ওচৰত এখন ৰেষ্টুৰেণ্ট চলাই আছে। ৰেষ্টুৰেণ্টখনৰ নাম দিছে গুড মৰ্ণিং। ফ্ৰেণ্ডছ, দীপজ্যোতি কেওটৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় 1,73,000 ফলোৱাৰ্ছ থকা দেখা যায়। যিটো ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ দৈনন্দিন কিছুমান ফটোশ্বুটৰ পোষ্ট, ধাৰাবাহিকৰ কিছুমান ভাল লগা দৃশ্য আৰু নতুন নতুন ৰীল ভিডিঅ' বনোৱা দেখা যায়। ফ্ৰেণ্ডছ, মোহন ওৰফে দীপজ্যোতি কেওটৰ বিষয়ে যিমানখিনি পাৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পুনৰ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।